1 ক সৌৰজগত বুলিলে কি বুজা? উত্তৰ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ, অনেক উপগ্ৰহৰ উপৰি ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জ এই আটাইবোৰক সৌৰজগত বুলি কোৱা হয়। সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জবোৰে সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথেৰে সদায় ঘূৰি থাকে। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। উত্তৰ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। গ নম্বৰ প্ৰশ্ন হৈছে সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ সূৰ্য হ'ল এটা উত্তপ্ত আৰু উজ্জ্বল নক্ষত্ৰ। সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সূৰ্যক এই কাৰণে আমি ডাঙৰ দেখোঁ। সূৰ্যৰ উপৰিভাগৰ তাপমাত্ৰা প্ৰায় 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ বয়স আনুমানিক 500 কোটি বছৰৰ ওচৰা-উচৰি। সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস আৰু সূৰ্যৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি এই সকলোবোৰৰ প্ৰধান উৎস হৈছে সূৰ্য। 2 নম্বৰ ক নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়? উত্তৰ নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক নক্ষত্ৰ বুলি কোৱা হয়। ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? উত্তৰ ৰাতিৰ আকাশত গ্ৰহবোৰক সূৰ্যৰ পৰা পোৱা পোহৰেহে পোহৰাই ৰাখে। আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? উত্তৰ আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটো হ'ল সূৰ্য। ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়? উত্তৰ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক পপীয়া তৰা বা উল্কা বুলি জনা যায়। 3 নম্বৰ ক সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ নেপচুন। নম্বৰ ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? উত্তৰ শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত। সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? উত্তৰ তৃতীয় স্থানত। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? উত্তৰ বৃহস্পতি গ্ৰহ। গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? উত্তৰ মঙ্গল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। 4 নম্বৰ ক পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰ 2 নম্বৰ অপশ্যনটো হ'ব শুক্ৰ। সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থ পিণ্ডবোৰ হ'ল? উত্তৰ 1 নম্বৰ অপশ্যনটো হ'ব ধূমকেতু।